চব আছে ইয়াত আমাৰ টিকলিজনী ফটো আহিছে আমি গৈ আছো এতিয়া মন্দিৰৰ পৰা গৈ পেলাই আমি যাম মামাহঁতৰ ঘৰ নহয় পাহৰি গলো মানুহ আছে এয়া কৈলানী মন্দিৰ আমি পাই গলো আজি দেওবাৰ যে আগৰ বাকৰ গাড়ীখন লাগে এয়া চব গোটেই ইয়াত ভিৰ হৈ আছে একদম কি আছে কৈলানী মন্দিৰলৈ যাম বুলি তাৰ তাত নাহিলোঁ কিন্তু চৰি তাত আমি ভিডিঅ' বনাব নোৱাৰিলোঁ এতিয়া মই আহিছোঁ মোৰ আইতাৰ ঘৰলৈ ব'লক আপোনালোকক বাগান দেখোন মই টুবেনী বাৰ লগত আৰু এবাৰ আহিছিলোঁ তেতিয়া দেখাইছিলোঁ বাৰু এতিয়া যিহেতু মোৰ দাদা আহিছে মানে কুলকুলি দাদা আৰু সেইবাবে মই গুণগুণ দাদাক যিহেতু দেখাবলৈ যাওঁ ত' মই ভাবিলোঁ আকৌ এইটোবাৰ আপোনালোককো দেখাই দিওঁ বোলো এতিয়া এয়া লিজাও এফালে আছে আৰু মানে যাওঁ বোলে কৈলানী মন্দিৰলৈ যাব নোৱাৰিলোঁ কাৰণ তাত মানে ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ তাত হেৰি আছিল বহুত ভিৰ হৈ গৈছিলে সেইটো কাৰণে আমি দেখাও নাই ইয়াৰ ৰখোঁ বেয়া নাপাওঁ ইয়াত বহুত ৰ'দ আছে ইয়াত ৰ'দ আছে যে সেইটো কাৰণে মানে মুখটো ভালকৈ দেখা নাপায় ব'লক আমি বাগানৰ সেই এণ্ট্ৰেঞ্চত গৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰিম তো বহুত দুখৰ খবৰ ইয়াত এতিয়া মানুহ ৰখি আছে যাবলৈ দিয়া নাই কৈছে এতিয়া পাত তুলি আছে যেন যাবা সাপ চাপ আছে গৰমৰ দিনত যাবলৈ নিদিলেতো আমি আকৌ ঘৰলৈ যাওঁ কিস্মতে বেয়া আপোনাক বস্তু এটা এখন চাব এই ৰাস্তাটো দেখিছেনে বাৰু চলক দেখাইছোঁ এই ৰাস্তা দেখিছোঁ মই কেনেকৈ ভুটীয়া নিচিনা ৰাস্তা ভয়ে লাগে যাওঁ ঘৰ আছে কিন্তু এইফালে যাওঁ ইয়াত যোৱা ৰাস্তা নিদিয়ে বাদ দিয়ক ভিডিঅ'টো ৰাখিছোঁ তো দোস্ত এতিয়া আমি এইটো ভিডিঅ' ইয়াতে সামৰিলোঁ বাই
গ্ৰুপ আছে নহয়, বায়ন গ্ৰুপ আছে।